তো ওয়েলকাম টু মাই ইউটিউব চেনেল বনজিত ব্লগছ। তো গাইজ মই দাৰাগাঁৱৰ পৰা ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। গাড়ী পাৰ্কিং কৰিলোঁ, হোৱা দেখিছে। গাড়ী পাৰ্কিং কৰি এনেকৈ আহিছোঁ আৰু দাৰাগাঁৱত চাওঁ আজি মানে গৰমটো খুব বেছি, সেইকাৰণে অলপ মানে পানীৰ লগত থাকিম আৰু পানীৰ লগতে থাকিম আৰু মানে বিশেষ নাই। দাৰাগাঁৱৰ পাছত আৰু নেক্সট বেলেগ এটা ঠাইত যাম। এতিয়া ফাৰ্ষ্ট টাইম দাৰাগাঁও, কেৱল দাৰাগাঁৱত এনজয় কৰি লওঁ। আৰু আমাৰ মানে খাপলাংগাৰ কেকৰি হৈছি ৰ'ব, মানে আমাৰ চিমি বাইদেউ আহিছে আগত গাল অলপ মোলে হ'ল। মই ইয়াতে ৰখি দিলোঁ, পাৰ্কিং কৰিলোঁ, কিবা কৰিলোঁ। তো গাইজ আহি আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈ। কি কৰোঁ আজি দাৰাগাঁৱত, মানে কি কৰোঁ চাই থাকক সবিশেষ। ৱাও কি নাইচ লোকেশ্যন, চাওক কি ধুনীয়া এইখন পাহাৰ। চাওক লোকেশ্যনটো চাওক, ভিউ চাওক। ৱাও চাওক এই ৰাস্তাটো দেখিছেনে? এইটো ৰাস্তাৰে মই গাড়ী উঠাই দিছিলোঁ, কিন্তু মানে প্ৰব্লেম হয়, মানে 50 টকা দি পাৰ্কিং কৰিলে একো লছ নাই। এনেকৈ আপোনালোকে আহিলেও গাড়ীখন পাৰ্কিং কৰি আহিব, কিয়নো গাড়ীখনে বহুত কষ্ট পায়, সেইকাৰণে কষ্ট নিদিওঁ বুলি পাৰ্কিং কৰি থৈ আহিলোঁ। আৰু আজি বহুত গৰম হে গাইজ, দেখিছেনে ৰ'দটো কেনেকুৱা? একদম কি ক'ম, মানে ঘামেই গৈছে মোক, মানে গৰমত ঘামি গৈছোঁ মই। হে সূৰ্য দেৱতা, যিমান ৰ'দ দিয়ে সিমান দি ময়ো নলবেৰে আচলি ইতে যাই পানী চানী খদলি পেলাম। তো গাইজ ইয়াত দাৰাগাঁও ভিউটো চাওক, একেবাৰে মজা ভিউ। মই মানে ঘূৰি দিছোঁ এপাক, সকলো দেখা পাব আপোনালোকে। লোকেশ্যন চাওক। তো গাইজ এয়া চাওক, দাৰাগাঁৱত বৰ্তমান এনেকৈ আছোঁ ফাইনেলি। এইটো চাওক আমাৰ কেকৰি খাপলাংগাইৰ চিমিবা নয়নদা আছে লগত। ৱাও এই কুকুৰটো লৈছে গাইজ, চাওক কুকুৰটো চাওক। নয়নদা গাইজ এয়া চিনি পাইছে আপোনালোকে বৰ্তমান আমাৰ কেকৰি বাইদেউ, মানে চিমি বাইদেউ। আৰু এইফালে আমাৰ নয়নদা আৰু দাদা এটা আছে। এইফালে আমি একেলগে মানে বৰ্তমান এনজয় কৰি আছোঁ। আৰু এটা আছে মুন্নি আছে মুন্নি খেলি আছে, সিও গা ধুই আছে বৰ্তমান। মুন্নি নহ'লে ভিডিঅ'টো নহ'ব, মোক এতিয়া লৈ যায় ধৰি আছে, মানে পানীত ধাৰে লৈ যায়, মানে নয়নদাক তাত ধৰি আছে দাদাই। আৰু আমাক নিবা নৰে, তো গাইজ এনেকৈ মানে বৰ্তমান গৰমত গাইজ মোক লৈ গ'ল। ভকতো এটা স্ক্ৰীনশ্বট কৰিম, ভিডিঅ' হৈ আছে। চশমা নাছি মুন্নিক চশমা পিন্ধি দিছি গাইজ। জোক আছে নেকি? নাই জোক নাই, বটল মাছি বটল ভাৰতে বটল মাছি ৰ'ব। এইটো বটল কি হ'বা ফিলিংছ একদম বঢ়িয়া। আৰু বহুত আমি ওচৰৰে হয়, গতিকে আহিলোঁ, হয়তো আকৌ লগ পালোঁ। আৰু এই গৰমত ধুনীয়াকৈ আমি উপভোগ কৰি আছোঁ গৰমটো। গতিকে আপোনালোকে আহিব পাৰে যদি মন কৰে, দাৰাগাঁৱত হয়। আৰু আমাৰ বাইদেউৰ ফিলিংছটো বঢ়িয়া, হেপি ফিলিংছ লাগছি। গোটেই সপৰিয়ালে আহিছোঁ, আহিবা পাৰে। আইছো পানীটো চিকচিকা বুলি আহি যে চালোঁ ৰহমান ভেলন্দা বসছে ওপৰৰ পৰা। এইটো পানী বোলে ভূটানৰ পৰা অহা পানী, আমাক ভেলন্দা পালোঁ আৰু উপায় নাই। বতৰটো মানে কি বৰ্তমান 37 ডিগ্ৰী চেলচিয়াছৰ ওপৰত থকা হেন পাওঁ। তথাপিতো আছোঁ এনেকৈ, মানে তাৰ গৰম ফিল নহয়, মানে পানীটো একেবাৰে ঠাণ্ডা। ভূটানৰ পৰা নামি আহিছে পানীটো। আৰু ইফালে মুন্নি আছে আমাৰ, মুন্নিক চশমাটো নিপিন্ধে গাইজ, মুন্নিৰ চশমা নিপিন্ধে।
কাগজ জুপলে দিছি পানীত গাইছ মোক কেমেৰা বনি কি মুন্নি গেলো গাইছ মই মানে ধাৰতে গুচি যাম মানে চবত কৰি পাতলা মানুহটো মইয়ে মোৰ বেছি ৱেট নাই না মই মানে গুচি যাওঁ মানে আমি নিছোঁ ভাল লাগিছে মই কৰিমগঞ্জৰ পৰা আহিছোঁ কৰিমগঞ্জ এই জেগাটো ভাল লাগিছে আহি এনজয় কৰিছোঁ হৈছে নেকি কিবা খাইছে নেকি আৰু না কোনো খোৱা নাই একো খোৱা নাই আমি এনেকৈ এনজয় কৰি আছোঁ কৰিমগঞ্জৰ পৰা আহিছে দাদা আৰু ইফালে আমাৰ মুন্নি আছে গাইছ মুন্নি খেলি আছে পানীত তো গাইছ বনাই আছোঁ চাই থাকক ভিডিঅ'টো একেলগে চাই থাকক দাৰাগাঁও ৱেলকাম টু দাৰাগাঁও আপোনালোকে দাৰাগাঁও আহি যাওক আৰু এনেকুৱাকৈ পানীৰ ফিলিংছ লওক দাৰাগাঁও তো গাইছ মোক লৈ যায় গাইছ ব্ৰেক নামাৰিলে লৈ যাব গেলে গাই লৈ গৈছে ৱাও মজা লাগিছে মজা বেয়া আৰু কিয় বাং আৰু কামৰাবা ভয় লাগে নহয় মোৰ তো গাইছ এইখিনিতে মই চিমিবাহঁতক এৰিব লাগিব কিয়নো গোটেই দাৰাগাঁওখন আপোনালোকক দেখুওৱা নহ'ব যদি নেৰোঁ মানে তো গাইছ লগ পাই বহুতখিনি ভাল লাগিল চিমিবাহঁতক তো গাইছ এতিয়া মই মানে গা ধুব পাৰি গৈছিলোঁ গাইছ পানীৰ ওপৰত থাকিও মই গা ধুব পাৰি গৈছোঁ গাইছ তো মই গাটো গোটেই ভিজাই দিলোঁ এনেকৈ চিমিবাহঁতৰ লগত কথা পাতি থাকোঁতে তো গাইছ মই পানীৰ ওপৰত থাকিও গা ধুব পাৰি গৈছোঁ তো গাইছ তেনেকৈ মানে পানীত একেবাৰে যেতিয়া মই বিলি নিগলোঁ ৰ'ব গাইছ একেবাৰে খদলি দি আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব পানী চানী একেবাৰে খদমতে কৰি দিম এনে ঘেলেন্দা হোৱা বুলি কৈছে চিমিবাই তো গাইছ মইতো ঘেলেন্দাৰ পৰা ঘেহেলেন্দা কৰি দিম ঘেহেলেন্দা বুলি কৈছোঁ নহয় আপোনালোকক তো চাই থাকক এইখিনি পানী মই একেবাৰে বেছি সময় নাথাকোঁ এইটো ঘেলেন্দাই হৈছে আগত ভাল লোকেশ্যনত গৈ আছোঁ ৰ'ব গাইছ আগতে ঘেলেন্দাটো বেছিকৈ কৰি লওঁ ঘেলেন্দা কৰোঁতে কাণৰ ফুটাত পানী সোমাই গাইছে কাণৰ ফুটাত ঘেলেন্দা পানী সোমাই গাইছে কি ক'ম মানে লেতেৰা পানী ঘেলেন্দা মানে হৈছে লেতেৰা পানীটো মানে আমি যেতিয়া মানে ঘলমলো কৰি দিওঁ এটা নলবেৰা ষ্টাইলত কথা কৈছোঁ দিয়ক গাইজ আপোনালোক বৰ্তমান মই ঘেলেন্দা মানে হৈছে লেতেৰা পানী আৰু এই পানীটো বৰ্তমান লেতেৰা মানে নহয় পানীটো চাফাই তো মানে আমি গা ধুই মানে লেতেৰা কৰি দিছোঁ মানে তো ভিডিঅ'টো শেষলৈ চাব দাৰাগাঁওখন আপোনালোকক গোটেইখিনি দেখুৱাওঁ আপোনালোকক আৰু আপোনালোকেও আহি যাব পাৰে কেৱল দাৰাগাঁও হয় দাৰাগাঁও আৰু আপোনালোকে আহি কিনে ইয়াত দাৰাগাঁৱত মানে গোটেই প্ৰকৃতিৰ লগত বিলীন হ'ব পাৰিব গৰমত সকলোৰে মুখত কেৱল দাৰাগাঁও তো গাইছ এনেকৈ মানে দাৰাগাঁৱত এতিয়া বৰ্তমান আমি এনেকৈ মানে ইয়াতে এনজয় কৰি আছোঁ আৰু পানীত এনেকৈ মানে বিহুত এনেকৈ সাঁতুৰি আছে গোটেই লোকেশ্যন আপোনালোকক দেখুৱাইছোঁ চাব আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাইভ দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব তো গাইছ এনেকুৱা লোকেশ্যন আছে আপোনালোকে চাওক এই লোকেশ্যনটোত আপোনালোকে ফটোশ্বুট কৰিব পাৰিব এনেকৈ শিলত শুই দিয়ক আৰু এনেকৈ ফটোশ্বুট কৰক নকৰোঁ মানে এই লোকেশ্যনটো মই চেঞ্জ কৰি দিওঁ মানে এটা ভাল লোকেশ্যন আৰু সেই ভাল লোকেশ্যনটো লৈ যোৱাৰ আগত ৰ'ব তো গাইছ পানীত খোজ কাঢ়োঁতে সাৱধানকৈ কাঢ়িব কাৰণ মানে শিলকেইটা বহুত পিছল হয় আৰু লগতে কিছুমানে বিয়াৰ কিবা কিবি খাই পেলাই এনেকৈ মানে যদি বটলটো তাতে শিলত ভাঙি দিয়ে ন আপোনাৰ মানে ভৰি কাটি যাব গতিকে এইখিনি বস্তু মানে সাৱধান দাৰাগাঁৱে হওক বা অন্য যিকোনো ঠাইত হওক মানে এনেকৈ যিটো মানে পানী গতি কৰি আহে পাহাৰৰ পৰা তো গাইছ এইটোত মানে কি হয় পানীৰ সোঁতত তাৰমানে শিলবোৰ মানে পিছল হয় এটা চেলেনি বান্ধা বুলি কয় তো গাইছ সেইখিনি সাৱধান হ'ব বাকী চব ঠিকে আছে এনেকৈ মানে পাহাৰৰ পৰা উঠি আহিলোঁ মই ৱাও ইমান ৰ'দ মানে ৰ'দ যিমান ঠাণ্ডাও সিমান কিন্তু পানীত শুই থাকিলে তো গাইছ এনেকৈ মানে দাৰাগাঁৱত ফিলিংছ এটা ল'ব আপোনালোকে আহিব যিসকলে অহা নাই আৰু আহিছে যিসকলে সেইসকলৰ বাবে টেনশ্যন নাই নিশ্চয় সিহঁতৰো ভাল লাগিছে নিশ্চয় তো ভাল লাগিবই আৰু এয়া ফাইনেলি আহি পালোঁ গাইজ চাওক দাৰাগাঁৱৰ মেইন প্লেচ মই ফাইনেলি আহি পালোঁ এয়া চাওক ইয়াত ইমান ধুনীয়া চাফা পানী ইমান ধুনীয়া পৰিষ্কাৰ পানী ইয়াত মানে পানী দেখি গাইজ মোৰ মানে ৰ'ব পৰা নাই কেমেৰাটো মই বেলেগ এজনক দিলোঁ আৰু ইয়াত পানীখিনি নলবেৰা ষ্টাইলত মই কওঁ যে মই খদলি দিম খদলি মানে কি খদমদো
মানে গাইজ তাৰ আগত মানে অলপ ফিলিংছটো ভালকৈ লং ৰ'ব গাইজ চাফা পানীটো কৰিব খুজিছিলোঁ গাইজ কিন্তু নাই নক'লোঁ দিয়ক সাৱধানীৰ মৰণ নাই তো আপোনালোকে সাৱধান হ'ব এনেকৈ সাৱধান হৈ কিনে ভালকৈ খোজকাঢ়িব আৰু ইমান ধুনীয়া ঠাণ্ডা পানী একেবাৰে চাফা পানী কি করে মানুহবোৰ মানে আছে কি সেইটো চাইডে আছে মানুহ বহুত মানুহ আছে সমাগম হৈ সেইটো চাইডে আৰু আমি চোৱা একেবাৰে ফাৰ্ষ্ট মানে আমাৰ আগত মানুহ অলপ মানুহ আছে আৰু বিশেষ নাই বহুত দূৰত মানে বেছি মানুহ ইফালে নাথাকে আৰু ভিউটো চাওক একেবাৰে নাইচ ভিউ দাৰাগাঁও নাইচ ফিলিংছ তো গাইজ কি কৰিম আৰু দিনটো আৰু মানে মোটামুটি 3 ঘণ্টামান এনেকৈ মানে পানীতে থাকিলোঁ গৰম যিমান ঠাণ্ডাও সোমাই আছোঁ সিমান তো গাইজ মজা আমেজিং তো গাইজ নাইচ ৱাও 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 তো গাইজ কি কম নাইচ ফিলিংছ ভিউটো চাওক আপোনালোকে ৱাও এবাৰ চাওক কিমান ধুনীয়া দেখি তো গাইজ দাৰাগাঁৱৰ এইটো বৰ্ডাৰ মানে ইয়াত লেখা আছে চাওক ভূটানৰ এখন ইয়াতে বেনাৰ লেখাই আছে চাওক মানে এতিয়া কোনফালে ভূটান তাৰমানে গাইজ মই কৈ আছোঁ চাওক আপোনালোকক এই যে ভূটান লেখাই আছে ভূটানটো হ'ব সিফালে ভূটান চাওক মই এতিয়া আছোঁ বৰ্তমান একদম মানে সোম মাজত ভূটান আৰু অসমৰ মানে সীমাৰ মাজত ক'বলৈ গ'লে চাওক ইয়াত লেখা আছে এইখন ভূটান দেখিছেনে ভূটান আৰু এই ভূটান মানে আছে মোৰ মানে বাহাত চাইড মানে এইখন মই যে পলিথিন লৈ আছোঁ সেইফালে ভূটানৰ পাহাৰ এইবিলাক আছে তো গাইজ ভূটান সেইফালে মোৰ পিছপিনে ভূটান আৰু ভূটানৰ এইখন মানে এইটো বৰ্ডাৰ আৰু এইখনেই মানে ভূটানৰ পৰিচয় মানে আৰু গাইজ আমাৰ এইফালে হৈছে অসম তো গাইজ এতিয়া মই বাই বাই মই যাওঁ আৰু মানে কি এটা কথা কওঁ আপোনালোকক এই যিয়ে দাৰাগাঁৱৰ মানে যিটো লোকেশ্যন ইয়াত মানে যোৱাবাৰ ৰোপৱে ব্যৱস্থা আছিলে এয়া চাওক মই দেখুৱাই দিছোঁ আপোনালোকক এইখন পাহাৰ এই ৰছী এডাল দেখা পাইছেনে আপোনালোকে আকাশ মাৰ্কত চাওক এনেকৈ এডাল ৰছী দেখা পাইছে তো গাইজ এই ৰছীৰে মানে গৈছিল মানুহবোৰ ৰোপৱে ব্যৱস্থা আছিলে তো গাইজ সেই ব্যৱস্থাটো এতিয়া আৰু নাই তো কিবা কিবি খালোঁ যদিও এটা বস্তু এতিয়াও মোক খোৱা নাই গাইজ খাওঁ ৰ'ব আপোনালোকক দেখুৱাম কি খাম গাইজ চাওক এইয়া চাওক গাহৰি মাংস এই গাহৰি মাংস মোৰ ফেভাৰেট হয় গাহৰি মেইন হয় তো গাইজ গাহৰি মেইন বুলি ক'লে গাহৰি মেইনে হয় তো গাইজ গাহৰি মই এবাতি খালোঁ ফাৰ্ষ্ট টাইম মই গাহৰি এবাতি খাই ল'লোঁ টেষ্টিং কৰি চালোঁ গাহৰি ভাল বনাইছে তেনেহ'লে মই মানে ৰুটি ল'ম ৰুটি লৈ পেলাই খাম যদি বেয়া বনাইছে মই ৰুটি নল'লোঁ হয় তো গাইজ এবাতি এনেকৈ খালোঁ তাৰ নেক্সট এবাতি ল'লোঁ আৰু ৰুটি ল'লোঁ খাই মজা লাগিছে ইমানে ভাল বনাইছে মানে ক'বলৈ মানে মুখেৰে ভাষা নাই তো দাৰাগাঁৱত যিসকলে আহে গাহৰি যিসকলে টেষ্ট লয় সেইসকলে গম পাব কিমান টেষ্ট হয় তো গাইজ নাইচ ভাল লাগিছে গাহৰি মাংস আটা মই কৈ দিছোঁ খাই ভাল পাব তো দাৰাগাঁও আহি যাওক গাহৰি টেষ্ট লওক বঢ়িয়া এনজয় আৰু এয়া চাওক আপোনালোকক দেখুৱাইছোঁ দাৰাগাঁৱৰ এটা ভিউ এই তো গাইজ ইয়াৰ পৰা ক'লোঁ দাৰাগাঁও বাই বাই আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব তো গাইজ ভিডিঅ' বাই বাই মই গাড়ী ষ্টাৰ্ট দিওঁ যাওঁ